Hello, it's Jit or apnaloke saise Jit's experiment aru aji moi mur part 2 release korim. Part 2 jonto moi for part 1 episode 1 mane moi ekdom agote moi release korisilu eta candle moi remotely keneke trigger korim ba sat jodi jui lagao tite hole main candle lalot keneke jolibo eto electronics item asile I mean eta normal candle asil gote khini moi electronics or kam asil bhitorot moi jinake jolaisilu normal kagoj ekhon apuni jolaba pare ba candle ta jolaba pare ba jui lagaba pare each and everything koribo pare মই গুটেখিনি ইলেক্ট্ৰনিক্স আইটেমৰ ভিতৰত পৰিব গুটেখিনি মই জোগাৰ লগাইছিলো এটা নৰমাল বস্তু আপুনি কেনেকৈ জ্বলাব আৰু তাৰ মই আজি পাৰ্ট 2 আপোনালোকক ৰিলিজ কৰাম সো লেটস বিগিন বাট ভিডিওটো বনোৱাৰ আগত মই কেইটামান কথা কৈ লওঁ আমাৰ অসমখন এনেকুৱা এটা জায়গা মই আপোনালোকক কৈ দিওঁ ইমান মানুহ কিছুমান আছে মানে ভেৰাইটিজ মানুহ হ'ব আপোনালোকে ভাল মানুহ হ'ব বেয়া মানুহ হ'ব জংগলী হ'ব তামা গুৱাহাটীত থকা হ'ব টাউনত থকা হ'ব গাঁৱত ইটছ এণ্ড এভৰিথিং পাব বাট য'তে নাথাকক কিয় মেণ্টেলি ভাল হ'ব লাগে মই কওঁ আৰু মই মেজিক কৰো বা জুবিনদাই গান গায় বাবুদাই গান গায় এতিয়া কিছুমান মানুহ আছে এনেকুৱা জুবিনদাৰ ভিডিওটো ইনফেক্ট সামথিং আপোনাৰ থাউজেণ্ডত লাখত আপোনাৰ ডিসলাইক কিছুমান মই দেখা পাইছো সো মই বেয়া নাপাওঁ মোৰ ভিডিও ডিসলাইক মাৰা ভাই তোমালোকৰ ৰাইট আছে মাৰা বাট এটা কথা কওঁ এটা কাহিনী মোৰ মনত পৰে কালি এটা লৰাই মোক কৈছিলে ডাল মে কুছ কালা হে কালি যেতিয়া মই ভিডিওটো বনাইছিলো চকু কাপোৰ বান্ধি মই ভিডিওটো কৰিছিলো এটা লৰাই মোক কমেন্ট মাৰিলে যে ভালে মই বেয়া পোৱা নাই কমেন্ট মাৰিব পাৰে তে মোক কৈছে যে আপুনি চাই কিছে নহলে আপুনি কেমেৰাটোৰ ফালে মুখ কৰি আকিলেহেঁতেন আৰে ভাই এটা সিম্পল কথা কওঁ ইয়াত মোক কাগজখন আছে মই এনেকৈ ছবি আঁকিম মই এনেকৈ পিছফালে আঁকি ছবি আঁকিম তুমি এটা মোক আধা ঘণ্টাৰ ভিডিঅ' পঠোৱা এনেকৈ মোৰ ভিডিঅ'টো নোটত মই ফাৰ্ষ্ট কৰিছিলো ফাৰ্ষ্ট মুভ কৰাইছো নাই কি মই আধা ঘণ্টা মই এনেকৈ মানে তোমাৰ মতে মই এনেকৈ ভিডিঅ' আঁকিম নেকি ছবি আঁকিম মই সেইখিনি যদি কমন সেন্স নাই বস্তু বনাবা কেনেকৈ বস্তু কৰিবা কেনেকৈ অসমখন উন্নতি ফালে নিবা কেনেকৈ তোমালোকৰ ইয়াত অসমত দৰকাৰ নাই সেইকাৰণে পিছ পৰি আছে সেইকাৰণে বাহিৰত গাঁৱলীয়া বুলি কয় জংগলী বুলি কয় মই সিম্পলি এইটো কথা কম কাৰোবাৰ উন্নতি দেখা নোপোৱা কিয় মই মোক কোৱা নাই মোৰ উন্নতি হৈছে মই জানো মই কেতিয়াও কোৱা নাই যিখিনি জানো নিজৰ বিবেক বুদ্ধিৰে মই কৰিছো বা যাৰ মাথাত পাল্লা নপৰে ডাল মে কুছ কালা হে এটা ল'ৰা মোক কমেণ্ট মাৰিছিলে ডেম চিয়ৰ এইটো এটা প্লেনিঙত আঁকিছিলো মই এটা ফুল প্লেনিঙত আঁকিছিলো তোমালোকক মই এটা কথা কওঁ ৰাতি বোলে মই মুতি আছো মুতি থাকোতে মাতছা জুবিন দাক আঁকিম হঠাৎ মই আঁকি দিলো উইদাউট প্লেনিং কিবা বস্তু হয় নেকি এইটো এই বস্তুতে হেৰিটো বস্তু টেমাটো আছে কিহৰ কাৰণে মই বুজি নাপাওঁ তোমালোকৰ এনেকুৱা কিছুমান মানুহ আছে কিবা এটা কমেণ্ট মৰাৰ আগত অকণ ভাবি চাবা যে এনেকে হ'ব পাৰে আৰু মই ছবি আঁকিছো ব্লাইণ্ড ফল এইটো এটা ডেমো হয় বাহিৰতো মই আঁকিছো অন ষ্টেজ মই পাৰফৰ্ম কৰো আজি আপোনালোকৰ ওচৰত মই কেমেৰাত পাৰফৰ্ম কৰিছো ঠিক আছে বাহিৰৰ ব্লাইণ্ড ফল কেনেকে ছবি আঁকে কেনেকে ৰুবিক্স কিউব মিলাই তোমালোকে এবাৰ চাই লোৱা ভিডিঅ' পাই যাবা এভেইলেবল ইনফেক্ট কাব্যনীল আৰু কি আছিল ল'ৰাটোৰ নাম কাব্যনীল তালুকদাৰ তেওঁ ব্লাইণ্ড ফল্ডত মানে চকুত কাপোৰ বান্ধি ৰুবিক্স কিউব মিলাই 28 পইণ্ট সামথিং ছেকেণ্ডত ভাবা আৰু সেইটো ইয়াত অসমত বহি এটা ৰুমৰ ভিতৰত বহি তেওঁ নকৰে তেওঁ বাহিৰত পাই আহিছে আফ্ৰিকাত তেওঁ এৱাৰ্ড পাই আহিছে আৰু এখন ঘৰৰ গামোচা দি বা মাৰ চুন্নি দি পেটিকোট দি মাৰি নলয় তাত সিহঁতে ব্লাইণ্ড ফল্ড কাপোৰ দি দিয়ে সিহঁতক মাৰি দিয়ে বুজিছা সো ভিডিঅ'টো ষ্টাৰ্ট কৰো সো আমাক তাৰ কাৰণে লাগিব ডিটাৰনেটৰ যে ডিটাৰনেটৰ বুলি সুধিলে এতিয়া মোক যদি সোধে মই কি ক'ম ডিটাৰনেটৰ ই এনেকুৱা এটা বস্তু যোনে জুই ট্ৰিগাৰ কৰে এতিয়া টিভিত চাগে আপোনালোকে দেখা হ'ব অমুকত আলফা ধৰিছে অমুকত উগ্ৰমুঠি ধৰিছে ইমান এটা ডিটাৰনেটৰ বাছে একচুৱেলি সেই ডিটাৰনেটৰটো হয় কি একচুৱেলি ডিটাৰনেটৰ একো নহয় আপোনালোকে দেখিছে সেইটো ক'ত দেখিব সাপোজ আপোনালোকৰ যেতিয়া আলু বম জ্বলায় বা জলকীয়া বম জ্বলায় যোনডাল সিহা থাকে সেইটো হ'ল ডিটাৰনেটৰ এটা পাৰ্ট মাত্ৰ এটা পাৰ্ট বাট সেইটো এটাচ থাকে এটা মানে সেই বস্তুটো সেই সিহাডাল লাগি থাকে এটা মেকানিজিমৰ লগত যোনে জুইটো জ্বলাব যোনে ইলেক্ট্ৰিকেলি হওক বা মেকানিকেলি হওক সি জুইটো আমাক ট্ৰিগাৰ কৰে এতিয়া মই যদি এতিয়া কওঁ গ্ৰেনেড যোনটো হেণ্ড গ্ৰেনেড থাকে এতিয়া হেণ্ড গ্ৰেনেডটোত থাকে মেকানিকেল ট্ৰিগাৰ মানে তাত কি কৰে আমি যেতিয়া ক্লিপটো খোলাৰ লগে লগে যোনটো ষ্ট্ৰাইকাৰ থাকে সি তলফালে পৰে সি তলত যায় এটা পিন থাকে সেই পিনত হিট কৰাৰ লগে লগে তাত স্পাৰ্ক হয় আৰু সেই স্পাৰ্কডাল খলিতাডাল যি যায় মাত্ৰ 4 ছেকেণ্ড টাইম থাকে গ্ৰেনেডটো দলিওৱা 4 ছেকেণ্ডৰ মূৰত যায় আপোনালোকৰ বাৰুদটো যোনখিনি পাউডাৰ থাকে সেই পাউডাৰত লাগে যোনখিনি আপোনাৰ বাৰুদ থাকে তাতে লাগে তাৰপিছত সেনেকে ফুটে সেইকাৰণে আমি যেতিয়া গ্ৰেনেড দলিয়াওঁ বা আৰ্মি বা হওক উগ্ৰপন্থী হওক যেতিয়া গ্ৰেনেডটো দলিয়াই 4 ছেকেণ্ডৰ ভিতৰত দলিয়াব লাগে নহ'লে হাতত ফুটিব
সো এটো হল মেকানিক্যাল ডিটোনেটৰ সো এতিয়া মই যোনটো বনাম হেতু হ'ব ইলেক্ট্ৰিক্যাল ডিটোনেটৰ যোনটো বস্তু মই ৰিমোট কন্ট্ৰোল দি মই ট্ৰিগাৰ কৰিম আৰু হেতু এটা পাৰ্ট হয় মই নেক্সট যেতিয়া মই পাৰ্ট 3 দিম আপোনালোকক এপিসোড 3 তাত আপোনালোকে গোটেইখিনি দেখা হ'ব কেনেকৈ মই কম্বাইন কৰিম গোটেইখিনি বস্তু ইটস এণ্ড এভৰিথিং আপোনালোকে ক্লিয়াৰ হৈ যাব বাট আজি মই মোৰ এই ভিডিঅ'টোত মই এটো দিম যে ডিটোনেটৰ কি হয় ইলেক্ট্ৰিক্যাল ডিটোনেটৰটো আমি কেনেকৈ বনাম আৰু হেতুৰ সহায়ত মই মোৰ কেন্ডেল কেনেকৈ জ্বলাম চাওঁ আৰু ডিটোনেটৰ বনাবৰ কাৰণে মোক লাগিব আলু বম মই আলু বম লৈ লওঁ বাট আলু বম একচুৱেলি নালাগে মোক আলু বমৰ খলিত এডাল লাগে আৰু এয়া আছে মোৰ লগত নিক্ৰম ৱায়াৰ আপোনালোকে এটা কাম কৰিব পাৰে ঘৰত বাচন মাজা আপোনালোকে যোনটো ষ্টিল উল থাকে ষ্টিল উলো ল'ব পাৰে আৰু মোৰ তাত এয়া নিক্ৰম ৱায়াৰ আপোনালোকে ইলেক্ট্ৰনিক্সৰ দোকানত পাই যাব য'ত পাৰ্টছ কিনিবলৈ পায় নিক্ৰম ৱায়াৰ আৰু কেঁচি এটা ল'লোঁ এইটো চেলো টেপ আৰু এডাল ৱায়াৰ আৰু মোৰ লগত আছে এটা মেছ বক্স যোনটো মই ডিটোনেটৰ বনোৱাত সহায় কৰিব যোনটো মোক ডিটোনেটৰ বনোৱাত সহায় কৰিব আৰু মই দুটা মেছৰ কাঠি উলিয়াই লওঁ আৰু এই মেছৰ কাঠি দুটা প্ৰথমতে মই আঠা লগাই লওঁ চেলো টেপ মাৰি লওঁ মানে দুটা মেছৰ কাঠি মোক একেলগে লাগিব আপোনালোকে এটা মেছৰ কাঠি ল'ব পাৰে বাট ভালকৈ জ্বলিবৰ কাৰণে মই দুটা বা তিনিটা আপোনালোকে ল'ব পাৰে প্ৰব্লেম নাই একো প্ৰব্লেম নাই বা তাৰ মাজতে মই আপোনালোকক কৈ দিওঁ আপোনালোকে LDR আৰু ৰিলে ছুইচ কি হয় আপোনালোকে ভিডিঅ' 3 বনোৱাৰ আগত আপোনালোকে ভালকৈ চাই ল'ব LDR আৰু ৰিলে ছুইচ তাৰ ফাংচন কেনেকৈ কৰে কেনেকৈ কাম কৰে কেনেকৈ অন অফ হয় বা LDRৰ কাম কি আপোনালোকে ডিটেইল ইউটিউবত চাই ল'ব যোনটো আমাক পাৰ্ট 3 বনোৱাত সহায় কৰিব যোনটো মোক কেণ্ডেল জ্বলাব মই দূৰৰ পৰা টিভি ৰিমোট হওক বা বেলেগ ৰিমোট হওক ৰিমোটেদি আপোনালোকে ট্ৰিগাৰ কৰিব পাৰিব এডাল কেণ্ডেল নৰ্মেল কেণ্ডেল আৰু মই এতিয়া নিক্ৰম ৱায়াৰডাল অকণমান মই ছিঙি লওঁ নাইকৈ মই হাফ ফিটমান মই ছিঙি লওঁ অ'কে আৰু মোৰ যোনডাল ৱায়াৰ আছিলে ৱায়াৰডালত এটা মাথা কানেক্ট কৰোঁ আৰু সেই ৱায়াৰডাল মোৰ 9 ভল্টৰ বেটাৰীৰ লগত মই কানেক্ট কৰিম 9 ভল্টৰ বেটাৰীৰ লগত ফৰ ডেট মমেণ্ট মই ৱায়াৰডাল নিক্ৰম ৱায়াৰৰ লগত কানেক্ট কৰি লওঁ অলমষ্ট ডাউন এটা মাথা আৰু তাৰ আইচলেশ্যন কৰি লওঁ মই চেলো টেপ মাৰি ল'ম তাৰ ওপৰত যাতে পজিটিভ আৰু নিগেটিভ টাৰ্মিনেল কানেক্ট নহয় জইণ্টত যদি জইণ্টত কানেক্ট হয় তেতিয়াহ'লে নিক্ৰম ৱায়াৰডাল সেই জইণ্টত জ্বলি যাব জ্বলি যোৱাৰ চান্স থাকিব গতিকে মই ইনচুলেশ্যন দি লওঁ এটা জইণ্টটোত তো এটা মাথাত জইন দিয়া হৈ গ'ল আৰু এতিয়া মই ৱায়াৰডাল মই মেছৰ কাঠিডালৰ যোনখিনি আমাৰ ফছফৰাছ থাকে বাৰুদ থাকে সেই বাৰুদখিনিত মই ৰেপ কৰিম মই মেৰিয়াম যাতে তাৰডাল গৰম হয় পজিটিভ নিগেটিভ কানেক্ট হয় আৰু মোৰ মেছৰ কাঠিডাল জ্বলে আৰু যোনটো মোৰ হ'ব ডিটোনেটৰ যোনে মোক বমটো বা সেই কেণ্ডেলডাল জ্বলাব দূৰৰ পৰা মই ৰিম'ট কণ্ট্ৰল ডিভাইচটো পিছত বনাম বাৰু আপোনালোকক মই আগতে প্ৰচেছটো দেখাই লওঁ যে কেনেকৈ ট্ৰিগাৰ কৰিব কেনেকৈ আপোনালোকে এটা ডিটোনেটৰ বনাব তো এইটো মাথা মই কানেক্ট কৰি ল'লোঁ তাৰডালত এতিয়া এইডাল তাৰটো মই এটা ইনচুলেশ্যন দিম চেলো টেপেদি এটা এক্সট্ৰা পিচ ওলাই আছে কাটি লৈ ৰ'ব এক ছেকেণ্ড অ'কে এতিয়া মোক লাগিব চেলো টেপ বাট আপোনালোক মই আকৌ এবাৰ কওঁ যদি নিক্ৰম ৱায়াৰ নাপায় আপোনালোকে ঘৰত বাচন মাজা ষ্টিল ৱায়াৰ ল'ব পাৰে ষ্টিল যোনটো উল পায় দোকানতে আপোনালোকে গেলামালৰ দোকানত সেইটো ইউজ কৰিব পাৰে একো প্ৰব্লেম নাই অ'কে অলমষ্ট ডান চ' অলমষ্ট আমাৰ ডিটোনেটৰ ডান এইটো আমাক জ্বলাব জুই আৰু এতিয়া মোৰ 9 ভল্টৰ বেটাৰীৰ লগত মই তাৰ দুডাল কানেক্ট কৰি লওঁ আপোনালোকৰ যদি 12 ভল্ট বেটাৰী আছে তেতিয়া আপুনি 12 ভল্টত লগাব পাৰে বাট 9 ভল্টৰ তলত যাতে আপোনালোকে নাহে কাৰণ অকণমান টাইম ল'ব তেতিয়াহ'লে জুই লাগোতে
তাৰডাল গৰম হওঁতে অকণমান টাইম ল'ব, জ্বলিব নিশ্চয় বাট অকণমান টাইম ল'ব জ্বলোতে। আপুনি ৰিম'টটো দবালে হয়তো 4-5 ছেকেণ্ড পিছতো জ্বলিব পাৰে। চ' মই এটা 9 ভল্ট বা 12 ভল্ট বেটাৰী আপোনালোকে ইউজ কৰিব পাৰে। মই 9 ভল্ট বেটাৰী ইউজ কৰিছোঁ। আৰু ৱায়াৰডাল মই ইয়াত লওঁ গাঁঠি ভালকৈ। চ' অলমষ্ট আমাৰ প্ৰজেক্ট ডান মই ক'ব পাৰোঁ। আৰু এতিয়া মই লগাম বোমৰ হলিত এডাল মোৰ ডিটনেটৰৰ লগত। চ' এইটো হ'ল মোৰ বোম, যোনটো আলু বোম বুলি কয় আপোনালোকে, আৰু বাহিৰত চুটলি বোম বুলি কয় এইটোক। আৰু তাৰ সীহাডাল মই উলিয়াই লওঁ। মই বোমটো জ্বলে দেখাব পাৰিলোহেঁতেন আপোনালোকক, বাট মই এতিয়া ঘৰত আছোঁ আৰু আই এম ৰিয়েলি ভেৰি চৰি। মই বোমটো জ্বলাব নোৱাৰোঁ মোৰ ঘৰত। আৰু এতিয়া মোৰ হলিত এডালৰ অকণমান কাগজৰ যোনটো ইনচুলেশ্যন থাকে সেইটো অকণ গুচাই লওঁ, চ' জ্বলাত সহজ হয়। আৰু ইয়াত মেগনেছিয়াম আৰু ফচফৰাছ লাগি থাকে। মই সেইখিনি উলিয়াই লৈছোঁ আৰু এইটো মই গাঁঠিম এতিয়া মোৰ ডেটনেটৰত। চ' চেলোটেপ মাৰি লওঁ। আপোনালোকে ফেবিকুইক ইউজ কৰিব পাৰে, একো প্ৰব্লেম নাই। খেন্তা এডাল বিচাৰি পোৱা টান পাইছোঁ। অ'কে, মই লওঁ কাটি আৰু মোৰ সীহাডাল লগাওঁ মোৰ ডিটনেটৰত। আৰু আপোনালোকে ৰিম'ট কণ্ট্ৰল ডিভাইচ যদি বনাব পাৰে, বনাইতো মই দেখামেই আপোনালোকক। যদি নিজেও বনাব পাৰে তেতিয়াহ'লে এইটো বস্তু আপোনালোকে নিজেও কৰি চাব পাৰে। ৰিম'ট কণ্ট্ৰল এটা বম বনাব পাৰে আপোনালোকে। বাট মই বাৰে বাৰে মানা কৰিছোঁ, ডাঙৰ যাতে বম কেতিয়াও বনাব ট্ৰাই নকৰে। এতিয়া মোৰ প্ৰজেক্ট ডান। আৰু মই এখন লৈ লওঁ পেপাৰ, নহ'লে তলৰ কাপোৰখন যাব জ্বলি। এতিয়া মই দিম ছুইচটো। লেটছ চি ফায়াৰ। যেতিয়া মই ছুইচটো দিলোঁ লগে লগে মোৰ ডিটনেটৰে এক্টিভেট হৈ গ'ল আৰু জ্বলালে মোৰ সীহাডাল। আৰু সীহাডাল আপোনালোকে চাব পাৰে জ্বলি আছে। ইটছ মাই ডেটনেটৰ। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজিলৈ ইমানতে, থেংক ইউ।